Hello everyone, good afternoon সকলোকে মোৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি এতিয়া গৈ আছোঁ আমাৰ কলনীৰে অডিটৰিয়ামলৈ। তাত বিহু কৰ্মশালা হৈ আছে, যিটো আপোনাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত মানে হেৰি কৰা হ'ব। তো তালৈ গৈ আছোঁ আমি চাবলৈ। এইফালে আমাৰ পেহীয়েক গৈ আছে আৰু এইফালে আমাৰ কুহি খুৰীয়ে আৰু এইফালে মই। এইফালে হাতত মোনা লৈ লৈছোঁ, মানে আমাৰ মিষ্টাৰহঁতে দোকান দিছে, তো তাৰ কাৰণে অলপ কিবা বস্তু লৈ গৈছোঁ। ব'লকচোন আপোনালোককো লৈ যাওঁ। অডিটৰিয়ামটো যিহেতু আমাৰ ঘৰৰ একেবাৰে ওচৰতে, তো সেইকাৰণে আমি তিনিজনী খোজকাঢ়িয়ে আহিলোঁ। এয়া পাইছোঁহি আৰু এইফালে এখন সৰুকৈ দোকান এখন দিছে আমাৰ মিষ্টাৰ আৰু মিষ্টাৰৰ লগৰ দুজনে, তো সেইকাৰণে আমি আহিলোঁ তিনিজনী। এইফালে আমি ভাবিছোঁ এবাৰ চাই আহোঁগৈ বিহু। এইফালে আমাৰ কুহি। ব'লকচোন তেন্তে চাওঁগৈ। আৰু এইফালে আমাৰ কুহিয়ে ঢোলৰ মাত শুনি একদম নাচি আছে। যেতিয়া মানে ফোনটো মই ভিডিঅ' কৰিবলৈ উলিয়াওঁ, তেতিয়াই তাই নাচা বন্ধ কৰি দিয়ে। হ'লেও অলপ অলপ নাচিছে আৰু, তো সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। আৰু এইফালে আমি চাই মেলি আহিলোঁ। অলপ কুহিক এনেই তাইক অলপ খোজ কঢ়াই দিছোঁ। তাই এনেকৈ এনেকৈ থাকিলে ভাল পায় আৰু, তো সেইকাৰণে ভাবিলোঁ অকণমান খোজ কঢ়াই দিওঁ। খোজ কাঢ়িব পৰা নাই যদিও মানে তাই এনেকৈ গৈ ভাল পায়। দেখিছেনে বাৰু তাই কেনেকুৱা ভাল পাইছে, হাঁহি একদম ক'বই পৰা নাই। মানে তাই কোচতকৈ বেছি মানে এনেকৈ তাই থাকিয়ে ভাল পায়। এয়া বিহু চাই মেলি ওলাই আহি এতিয়া গাড়ীতে বহিছোঁ। দোকানত বহিম বুলি ভাবিছিলোঁ, কিন্তু দোকানত কাষ্টমাৰ থকা দেখি আমি গাড়ীতে বহি দিলোঁ। আৰু এতিয়া কাষ্টমাৰ যোৱাৰ পিছত ভাবিছোঁ আমি ফুচকা খাওঁ। এইফালে আমাৰ ফুচকা ৰেডি। দেখিছেনে কি ধুনীয়া লাগিছে, খায়ো কিন্তু টেষ্টি। আৰু এইফালে আমাৰ কুহিক দেখিছেনে, তাইক ভাত খাবলৈ দিছিলোঁ, ভাত নাখায়। তাই এনেকৈ ভাত পেলাই মেলি গোটেই মূৰে গায়ে লগাই শেষ। এইফালে আমাৰ ঘৰৰ কপৌ ফুলজোপা দেখিছেনে কি ধুনীয়াকৈ ফুলিছে। আমাৰ ইয়াতে কৰ্মশালা 4 দিন পতা হৈছিলে আৰু আজি হৈছে শেষৰটো দিন। তো আগৰ ছেকেণ্ড দিনাৰ ভিডিঅ'টো দিলোঁ আৰু আজি শেষৰ ভিডিঅ'টো দিছোঁ।
আৰু এইফালে আমাৰ শেষৰ দিনা আমাৰ মৌ আহিলে, আমাৰ কুঁহিৰ বেষ্ট ফ্ৰেণ্ড। এইফালে আমাৰ কুঁহি আমৈক, আৰু এইফালে গাড়ীত আমাৰ কুঁহিৰ তাৱৈক। এইফালে তাহাঁতিখিনিও আহিছে চাবৰ কাৰণে। আৰু এতিয়া বিহু চিহু চাই মেলি আজৰি। এতিয়া আমি কৰিছোঁ পেট পূজা। এইফালে চিকেন ফ্ৰাইড ৰাইচ আৰু এইফালে এগ ভুৰ্জি লৈছিলোঁ। আৰু এইফালে আমাৰ কুঁহি ঢোলৰ মাত শুনি নাচি আছে এইজনী। মানে কেমেৰাটো উলিয়াই দিলে তাই নাচা বন্ধ কৰি দিয়ে, ইভাগে তাই নাচি থাকে। এয়া হ'লেও অলপ অলপ নাচিছে আৰু তাই ভিডিঅ'ত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আশা কৰিছোঁ ভাল পালে চাই।